Start. Guys, welcome to new vlog. আৰু আজি হল মঙ্গলবাৰ আৰু যেহেতু আজি মঙ্গলবাৰ সেই কাৰণে মই আহিছো ৰাম মন্দিৰত আৰু আমাৰ বহৰীত বহুত বেছি ধুনীয়া এটা ৰাম মন্দিৰ আছে যেটোত হনুমানৰ মূৰ্তি আছে। আজি যেহেতু মঙ্গলবাৰ, আজি যেহেতু হনুমানৰ বাৰ সেই কাৰণে মই আহিছো ৰাম মন্দিৰত আৰু আজিৰ ব্লগটো এই মন্দিৰৰ পৰা ষ্টাৰ্ট কৰো। তো ব্লগ আজিৰ ব্লগটো ষ্টাৰ্ট কৰো। গাইস চাওক এইটো হল ৰাম মন্দিৰ। এতিয়া মই ৰাম মন্দিৰৰ ভিতৰ ভাগত সোমালো আৰু ৰাম মন্দিৰৰ ভিতৰত সোমোৱাৰ আগতে দেখা পাব এইটো শিৱলিংগ আৰু এইফালে আছে হনুমান আৰু এইফালে আছে শ্ৰীকৃষ্ণ আৰু ৰাধা। এতিয়া যাওঁ আমি ডাইৰেক্ট ৰাম মন্দিৰৰ আপোনালোকক দেখুৱাম ৰাম মূৰ্তিটো আৰু লগত আছে হনুমানজী আৰু সন্তোষী মাতা। এইটো চাওক ৰাম, সীতা আৰু লক্ষ্মণ বহুত বেছি ধুনীয়া হয়, আপোনালোকে সেৱা এটা লৈ লওক। আৰু এইফালে আছে সন্তোষী মাতা আৰু এইফালে আছে হনুমান। তো মই এতিয়া সেৱা লৈ লওঁ, আপোনালোকে লৈ লওক। বান্ধৱীসকল এইটোৱে হ'ল ৰাম মন্দিৰ। চাওক আপোনালোকে বহুত বেছি ধুনীয়া হয় আৰু এতিয়া পূজা চলি আছে আৰতি হ'ব। তাৰপিছত এতিয়া মই আপোনালোকক দেখাই দিছোঁ ভালদৰে চাওক আৰু এতিয়া মই যাম ঘৰলৈ। চাওক এতিয়া ঘৰলৈ যাব ওলাইছোঁ, তাৰ আগতে মই আপোনালোকক দেখুৱাম আমাৰ বহৰী মাৰ্কেটখন। এয়া চাওক আমাৰ বহৰীৰ মাৰ্কেট, যিটো ৰাতি বহুত বেছি ধুনীয়া হয় দেখিবলৈ। আৰু চাওক কিমান বেছি ভিৰ হয় বহৰী মাৰ্কেটত। চাওক গাইজ ৱেলকাম বেক। আৰু সেইদিনাখন মানে মঙ্গলবাৰে আমি ৰাম মন্দিৰৰ পৰা অহাৰ পিছত ব্লগটো কৰা নহ'ল, তো আজি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ ইয়াৰ পৰাই। আৰু এতিয়া হ'ব এখন পাঞ্জা খেল আমাৰ লিণ্ডা আৰু গুডুৰ মাজত। কোন হাৰিল কোন জিকিল ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়া গম পাব কোন হাৰিল কোন জিকিল। আৰু তাৰপিছত পাঞ্জা খেলৰ পিছত আমি লিণ্ডা আৰু মই এঠাইলৈ যাম, ক'ত যাম আপোনালোকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইটো হাত ধৰি আছা দে হাত পিছত এগেইন খাচ্ছে। Start. লিণ্ডা হাৰিল, লিণ্ডা খাটিল। দে এগেইন দে। তো গাইজ দেখিলে পাঞ্জা খেলত গুডু হাৰিল আৰু তিনিটা খেল হ'ল, তিনিটাত হাৰিল। গাইজ এতিয়া আমি আহি আছোঁ কিবা খাবলৈ। ইভিনিং টাইমত বহুত কিবা কিবি খাবলৈ মন যায়, মানে অলপ ম'ম' টাইপ, ৰোল টাইপ, আলু চপ টাইপ। সেইকাৰণে আমি এতিয়া গৈ আছোঁ ম'ম' খাবলৈ। আৰু লিণ্ডা কি খাবি ক? মই চাম দোকানত যাই কি খাওঁ। আৰু আমি তাত গৈ পেলাই আপোনালোকক দেখুৱাম আমি কি খাওঁ আৰু ভিডিঅ'টো চাই থাকক। কেনে লাগছে? বঢ়িয়া। এইটো কি খাইছে আকৌ? চিকেন পকৰা। আৰু বনাইছে নি বাপাই হাপাই? কাম নাই এইটো চা। এতিয়া আমি খালোঁ চিকেন পকৰা আৰু ম'ম' আনিব গৈছে। ম'ম' বৰ্তমান শেষ হৈছে আৰু যাৰ কাৰণে আমি অলপ সময় ৰ'ম। চিকেন পকৰা খাই আহিলোঁ আৰু এতিয়া ঘৰলৈ লৈ আহিছোঁ ম'ম'। আৰু ঘৰত গৈ ম'ম' খাম, গুডু, মই আৰু লিণ্ডা তিনিওটাই মিলি ম'ম' পাৰ্টি কৰিম। তাৰপিছত ভিডিঅ'টো আপলোড কৰিম, চাই থাকিব। কেনে লাগছে ক? বঢ়িয়া। ম'ম' বঢ়িয়া। সেই পাঞ্জাত যে তই যে ঘাটছা সেইকাৰণে তই এইটো ম'ম'টো পালি। পাঞ্জা খেলাৰ এইটো হ'ল প্ৰাইজ মানে ম'ম'। আৰু এতিয়া আমি খাম ম'ম'। তাৰ পিছত ভিডিঅ'টো আপলোড কৰিম, চাই থাকিব। আৰু কি কৰিব? লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি খাওঁ ম'ম'। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব।